আৰু আহি থাকবে আৰু মাজে মাজে না কি হা এই আমাৰ এইটো খুৰা আন্টি আছি কথা তাৰমানে ঘূৰি নাহে আহিব এক্সপিৰিয়েঞ্চ ছটা বাজে মানে লাষ্ট কৰি থাকিলে নহ'ব এই বস্তু কাৰণ আমি বেয়া ফাঁচলো না লৰবা পাৰা নাই ৰাইজ আমি আহি পালোঁ কিন্তু দেখে আছোঁ ই যাব ভয় কৰিছে লাইচ কৰি আছে নমস্কাৰ ৰাইজ এটা নতুন ভিডিঅ'লৈ স্বাগতম কি ধুনীয়া পৰিৱেশত আহিছোঁ ন আজি এই বগলী সোপা তাতে আটা বাঢ়ি আছে কাউৰীৰ নিচিনাকৈ বঢ়িয়া বস্তু ৰাইজ এটা দেখাই দি আছিলোঁ মই এই জোন বগলীৰ বাহা জুম হয় না আপা তোৰ ধৰ বটলটো ল কি জানো মই দিয় এই দাই এই আছোন হয় এই মানে জুম নহয় পৰা ক্লিয়াৰ নহয় একেলা বাদ দি আমি আচলতে এতিয়া ৰখছোঁ কেইটা বাচ্চা পাই জানা এতিয়া বাচ্ছি ৰাতিপুৱাই সেই চাওক কেইটা বাচ্চা 7টা বাজে আমি এতিয়া ৰখছোঁ আজ্ঞাচুৰী বৰ্তমান আজি আমি যাই আছোঁ ক'ত যাবি নলবাৰী যাম আৰু কিবা এটা কাৰণত যাই আছোঁ আমি ফাৰ্ষ্ট ইয়াৰটো ওলাই লওঁ কৈ আছোঁ দেখাই আছোঁ আহি এক জায়গাত ৰখছি মোটা লাগছিল ৰখছি নাছে কিয়া এই জোতাত লাগে তই কানা নেকি অলপমান দেই মই কানা নে তই কানা আহি এইখিনি জেগাতে ৰখছা না মই কি জানো দেই কথা এই ৰাইজটো যাই থাকাতে এখন দোকান এখন দেখা পালোঁ দুমটিৰ নিচিনা ধুনীয়া লাগছে আৰু এই ইয়াতে এখন এই ৰখিলা তই কিনা কিবা ল'বা দিছোঁ ৰ কি বঢ়িয়া পৰিৱেশ ফিচাৰী এখন এটা চিপছ খাই পাবে লাগব তই মই আকৌ খাই আনা ঘৰৰ পৰাই ৰাইজ খাই কিনে লগ পাই আছো ৰাইজ থাকবে পাৰা নাই ভকতাৰ পৰা আহিলোঁ আকৌ আহি কিনে আৰু ভোক লাগছি অলপ খাই গ'লে গাড়ীখন ৰখাবাই দিয়া নাই গাড়ীৰ পৰা জাপ মাৰি দিছি খামে আৰু কি খুৱাম মই তোৰ অকাটো লি খুৱাম আৰু অকাটো খাই কেনে চিঙৰা ল কিমান খাই মই খুৱাই লৈছোঁ নলা মই নিজে নাচা আহাত আহিছিলোঁহে ৰাইজ বেয়া ফাঁচলো না লৰবা পাৰা নাই কি কৰবি আপা কি কৰিবি যাম ঘৰত ঘূৰি যাওঁ নেকি নাচে কি ধুমুহা গাড়ী থৈ দিছোঁ এই ৰাইজ আমি আহি পালোঁ কিন্তু দেখে আছোঁ ই যাব ভয় কৰিছে লাইচ কৰি আছে ভাল লাগে না সোমাই যাব ভাল লাগে না আপা যো কোপ খাই লৈ খালোঁ যো আজি ধৰা কোবা দিছে বোলে আপা গাড়ী চাবিটো লগা আছে ৰ এই ৰাইজ আমিতো আহি পালোঁৱে আহি ক'ত আহিছিলোঁ আৰু কাক লগ পাইছিলোঁ দেখি আছোঁ ৰাকেশ দা এইটো আছোঁ ভালে আছোঁ আপোনাৰতো এতিয়া ৭৫,০০০ হ'লে 1,00,000 কৰি দিয়ক ৰাইজ আমাকো অলপ চাব তাকে আৰু বাহিৰতে বহি আছোঁ অলপমান এইবোৰ উঠিলোঁ বাকী এজন আজি বহুত দূৰৰ পৰাই আহিলে আহিছোঁ ভাল লাগিল বাৰু আৰু ভাল লাগছে নলবাৰীখন আহি ধুনীয়া জেগা আমাৰ জেগা কেনে এই ধুনীয়া জেগা আমি জেগাটো একদম আমি মানে আমাৰ গুৱাহাটীত গৰম অলপতো বেছি বাৰু ইয়াতে বহুতখিনি ডিফাৰেঞ্চ আৰু বৰষুণ মাৰছি না আমাৰ তাতে ৰাতি বৰষুণ মাৰছি সেইকাৰণে অলপ ঠাণ্ডা হৈ আছে গৰম আছে নাই তথাপি অলপ ঠাণ্ডা পাইছোঁ গুৱাহাটীতছে বহুত ঠাণ্ডা আৰু চিটিতকে ঠাণ্ডা বহুত ঠাণ্ডা তাতে ধৰা গাছ চাছ নাই চাৰিওফালে গাছ গছনি ধুনীয়া বতাহ আৰু ৰাকেশ দাৰ লগত মানে আমি এই কেমেৰাটো ঘূৰাবই নাযায় হাতখন হাত পাক মাৰে নাই চেষ্টা মানে এতিয়া লাহে হৈ যাব বাৰু এইটো বাকী ভিডিঅ' কেনে বনাই আছো ভিডিঅ' বনাওঁ অলপ ক'ৰবাত ঘূৰবা চুৰবা যোৱা ভিউজটো এনে মানে লাজ কৰি আছে অলপ ভিডিঅ' বনবা মানে অলপ বক পেয়া লাজটো ফাট পেলা নতুন না নতুন কথা তাৰমানে ঘূৰি নাহে আহিব এক্সপিৰিয়েঞ্চ 7টা বাজে মানে লাজ কৰি থাকিলে নহ'ব এই বস্তু কাৰণ আমি লাজেই নকৰোঁ আমাৰ এখানটিত চবেই জানে মই পুৱা উঠি কিনে আৰম্ভ কৰি দিয়া ডাঙৰ আকৌ লাজ নালাগে আকৌ হেৰি নাই এতিয়া চবেই জানা হৈ গৈছে যে ৰাকেশে বুক কৰি হাল্লা কৰি বাজে যাব লাগিব মানে কেনে এই ভিডিঅ'টো এনেকৈ ধৰি আছ কেমেৰাত গুৰুত্বটো কম গুৰুত্বটো দিব লাগিব তাতে ফ'কাছটো পুৰা কৰি থাকিব লাগিব
লাজ চাজ কৰি লাভ নাই, আকৌ নাই কি আছে ভিডিঅ' হয়। এই আমাৰ সেইটো নিৰেন ঘৰ, এই নিৰেন আছে এইটো এইটো না খানা চানা খাই থাকে যে নিৰেনে কিবা কৰি আছে তো ভাই এটা এলাকা আমাৰ তাকে ভালে লাগিল, বহুত দূৰৰ পৰা আছি আৰু আহি থাকবে আৰু মাজে মাজে না কি হা এই আমাৰ এইটো খুৰা আন্টি আছি হা চিনেমা ভিডিঅ'ত চাই থাকো মই তাক একবাৰ দেখিলো তাক খবৰ পাতি অলপ সোধা আন্টি দাক লৈ যোৱা কেমেৰা দিয়ক অন্তি দা ভালে আছে ভাল পাইছে বেমাৰৰ কাৰণে যাওঁতে বৰ্তমান ট্ৰাফিক যাওঁ খালো সোনকালে খালো ক'ৰ পৰা আহিলা আমি জালুক কৰো বাপৰে বাপ এই গৰমত আপোনালোক চবকে লগ কৰিব আহিছো বঢ়িয়া। গৰম কি আৰু মানুহ ভাল পালে গৰম এহে। ঠাণ্ডা একো নাচায় সেইটোৱে সেইটোৱে আপুনি ভাল পাব দিয়ক লাহে লাহে ভাল পাওঁ বেমাৰৰ কথা ভাবি নাথাকিব বেছি ভাবিলে বেছি এতিয়া নাভাবো আৰু আন্টি দেখা হৈ যায় আছে বেছি চিন্তা কৰিলে বেছি হৈ যায় থাকে সেইটো হৈ গ'ল যিমানে চিন্তা কৰে সিমানে বাঢ়ি বেছি যায়। হৈ যাব এশকে দিয়ক নহ'লে লগ পাম দিয়ক কেতিয়াবা আহিলে ৰাকেশ দাৰ লগত আহিব ঠিক আছে এই ৰাইজ আমি আহিলো ৰাকেশ দাৰ ঘৰৰ পাই তাৰ পৰা ওলাই আহিলো বঢ়িয়া তাৰমানে ভালো লাগছে ৰাকেশ দাক লগ পাই বঢ়িয়া চিম্পল মানুহ চাহ তাহ দিলা খালো নেক নেকে মাছ মানুহবোৰ কিবা লাইচ কৰবি মই বোলে নেক নেকে মাছ পিঠা দিছিল বিস্কুট দিছিল গোটেইখিনি মাছ আৰু বঢ়িয়া একদম চিধা চাধা চলি আৰু একদম চিধা চাধা আৰু পানী আৰু য'তেৰ পৰা তাতে মিলি যায় আৰু আমাৰ কষ্ট কৰিছে আৰু ৰাকেশ দায়ো আমাকো কষ্ট কৰিব দিছিল লগ পাই ভাল লাগিল ভাল কথা কৈছে আৰু এটা প্লেন কৰিছো বাৰু আমি এইটো মাহৰ লাষ্টৰ লাগি বাৰু ৰাকেশ দাৰ লগত এটা প্লেন কৰিছো ভিডিঅ'ত দেখা পাবি ৰাইজ এতিয়া আমাক অলপ ৰাকেশ দাক যেনেকৈ ছাপোৰ্ট কৰিছে আমাকো কৰবি ৰাইজ আমিও কষ্ট কৰি আছো চবে নিজৰ নিজৰ আৰু কাৰো ভিডিঅ' চাই কাকো ছাপোৰ্ট নকৰে চবে নিজৰ বস্তু চাই নিজে উঠিব লাগিব কথা হৈছে কি চবে উঠিব লাগে দে নহ'লে ৰাইজ ইমান জ্ঞান দিব নোৱাৰো বেয়া গৰম লাগিছে দে ৰাইজ নেক্সট ভিডিঅ'ত লগ পাম দে ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবি হয় না